নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কি গাড়ী কোন দেশৰ কোম্পানী তাৰে বিষয়ে বলক এইটো ভিডিঅ' চাই আমাৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিবলৈ যত্ন কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল সুজুকি গাড়ী কোন দেশৰ কোম্পানীৰ ইয়াৰ অপচন কেইটা হৈছে এ ভাৰত বি জাপান সি আমেৰিকা ডি চীন ইয়াৰ উত্তৰটো হৈছে বি জাপান এই কোম্পানীটো 1909 চনত অক্টোবৰ মাহত মিচিও সুজুকিয়ে জাপানৰ চিজুক প্ৰদেশৰ হামামাটসু নামৰ ঠাইত আৰম্ভ কৰিছিল দ্বিতীয় প্ৰশ্নটো হ'ল হিন্দাই গাড়ী কোন দেশৰ কোম্পানীৰ অপচন কেইটা হৈছে এ ভাৰত বি উত্তৰ কোৰিয়া সি জাপান ডি দক্ষিণ কোৰিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ কোৰিয়া এই কোম্পানী 1967ত দক্ষিণ কোৰিয়াত প্ৰতিষ্ঠিত হৈছিল বা স্থাপিত হৈছিল ইয়াৰ বৰ্তমান হেডকোৱাৰ্টাৰ সিউলত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে টাটা গ্ৰুপ কোন দেশৰ কোম্পানী অপচন কেইটা হৈছে এ জাপান বি আমেৰিকা সি ভাৰত ডি ইংলেণ্ড শুদ্ধ উত্তৰটো হৈছে সি ভাৰত টাটা গ্ৰুপ 1868 চনত জমছেদজী টাটা চাহাবে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে কিয়া কোন দেশৰ কোম্পানী অপচন কেইটা হৈছে এ ভাৰত বি চীন সি দক্ষিণ কোৰিয়া ডি জাপান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ কোৰিয়া 9 জুন 1944 চনত স্থাপন কৰা হৈছে ইয়াৰ হেডকোৱাৰ্টাৰ সিউলত অৱস্থিত হুন্ডাই মটৰ কোম্পানী এই কোম্পানীৰ মালিক তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰ'লছ ৰয়েছ গাড়ী কোন দেশৰ কোম্পানীৰ ইয়াৰ অপচন কেইটা হৈছে এ আমেৰিকা বি ইংলেণ্ড সি জাপান ডি দক্ষিণ কোৰিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ইংলেণ্ড এই কোম্পানী 1998 চনত ইংলেণ্ডত স্থাপন কৰা হৈছিল BMW ইয়াৰ প্ৰতিষ্ঠাপক তাৰ পিছৰ প্ৰশ্নটো হৈছে BMW গাড়ী কোন দেশৰ কোম্পানীৰ অপচন কেইটা হৈছে এ জাৰ্মান বি ইংলেণ্ড সি ফ্ৰান্স ডি আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ জাৰ্মান এই কোম্পানীটি তিনিজন ব্যক্তি লগ হৈ 1916 চনত মাৰ্চ মাহত জাৰ্মানত স্থাপন কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে হিৰো কোন দেশৰ কোম্পানী অপচন কেইটা হৈছে এ ভাৰত বি চীন সি জাপান ডি জাৰ্মান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ আমাৰ ভাৰতত এই কোম্পানীটো 19 জানুৱাৰী 1984 চনত ব্ৰিজমোহনলাল মুঞ্জাল নামৰ ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল অথবা স্থাপন কৰিছিল বৰ্তমান ইয়াৰ হেডকোৱাৰ্টাৰ নতুন দিল্লীত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে হোণ্ডা গাড়ী কোন দেশৰ কোম্পানীৰ অপচন কেইটা হৈছে এ ভাৰত বি জাপান সি চীন ডি ইংলেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি জাপান এই কোম্পানী 1946 চনত 24 ছেপ্টেম্বৰত জাপানত হামামাটসু নামৰ ঠাইত টয়চিৰো হোণ্ডা আৰু টকিঅ' ফুজিছাৱাই লগ হৈ স্থাপন কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে বাজাজ গাড়ী কোন দেশৰ কোম্পানীৰ অপচন কেইটা হৈছে এ আমেৰিকা বি ভাৰত সি ইংলেণ্ড ডি জাপান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ভাৰত এই কোম্পানী 1940 চনত জামনালাল বাজাজে ৰাজস্থানত স্থাপন কৰিছিল বৰ্তমান ইয়াৰ হেডকোৱাৰ্টাৰ মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে টয়োটা গাড়ী কোন দেশৰ কোম্পানীৰ অপচন কেইটা হৈছে এ জাপান বি ভাৰত সি আমেৰিকা ডি চীন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ জাপান এই কোম্পানী 1937 চনৰ 28 আগষ্টত কিচিৰো টয়োটা নামৰ ব্যক্তিয়ে জাপানৰ টয়োটা চহৰত স্থাপন কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে TVS গাড়ী কোন দেশৰ কোম্পানীৰ ইয়াৰ অপচন কেইটা হৈছে আমেৰিকা বি ভাৰত সি ইংলেণ্ড ডি জাপান ইয়াৰ শুদ্ধ উত্তৰটো আপুনি কমেণ্ট বক্সত লিখি জনাব এই ভিডিঅ'টো পাৰ্ট 1 আছিল পাৰ্ট 2 চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব ধন্যবাদ